কেকৰ অৰ্ডাৰ দি দিলোঁ ফ্ৰাই কৰি আছে এতিয়া গাহৰি খাবৰ কাৰণে ট্ৰাই কৰিছিলোঁ কিন্তু মই জানো যে মোৰ দ্বাৰা নহ'ব Good afternoon everyone, myself Jyoti Prasad Medi, welcome to my YouTube channel Tiger Vlogs. আমি আজি যাম আমাৰ মৰিগাঁও জিলাৰ ঐতিহাসিক মেলা জোনবিল মেলা অনুষ্ঠিত হয় মৰিগাঁও আৰু জাগিৰোড সমষ্টিৰ মাজৰ ঠিক এডোখৰ ঠাইত জানো হৈছে চাকি ভকত গাঁও তালৈ যাম মোৰ লগৰ কেইজনৰ লগত এতিয়া বৰ্তমান ৰখি আছে পলনাথ সিহঁতৰ ঘৰত ৰখি আছে আমি যাম এতিয়া তো মোৰ লগে আপোনালোককো লৈ গ'লো জোনবিল মেলালৈ যিসকলে জোনবিল মেলা দেখা নাই তেওঁলোকক দেখাম আৰু যিসকল দেখিছে তেওঁলোকেও চাব তো কি যায় আপোনালোকৰ আহক মোৰ লগত বলক জোনবিল মেলা বিষয়ে আপোনালোকে যদি ভালকৈ নাজানে দেন উইকিপিডিয়াত চাৰ্চ কৰক চব পাই যাব ময়ো ভালকে বুজাব নোৱাৰিম চাগে কাৰণ মই বুজাত বহুত কেঁচা আছোঁ বাকী কম আৰু বাকী মই যাদুঘৰ সৰু সুৰা যাদু দেখাম যাদু চাবলৈ ট্ৰাই কৰিব নেকি নে আপোনালোকে ট্ৰাই নকৰিলেও মই যাদুটো দেখাই দিম ঠিক আছে যাদুকে দেখাই দিওঁ কিছু যাদু অকণমান আগত গৈ যাদু দেখাম পাপি কিউট তো এইডোখৰ পৰা আৰম্ভ হ'ব মোৰ যাদু তো যাদু চাই কেনেকৈ লাগিল আপোনালোকে কমেণ্ট বক্সত জনাব কমেণ্ট বক্সত সকলো জনোৱাটো বাৰু সকলো জনাবৰ কাৰণে নহয় কিন্তু মই হৈছোঁ এজন যাদুঘৰ তো যাদু কেনে লাগিল আপোনালোকে জনাব তো লগৰ কেইজনৰ ওচৰ পাইছোঁহি তো আৰু ইমান স্পীড ব্ৰেকাৰ কোনে দিয়ে বে হাই বেবি কুত্তেকে বল ৰহা থা একচুৱেলি আমি বৰ্তমান দণ্ডুৱা পালোহি জোনবিল মেলা যিখিনি ঠাইত অনুষ্ঠিত হয় সেইখিনি ঠাইলৈ ইয়াৰ পৰা ডিষ্টেঞ্চ কিমান হয় মই ভালদৰে নাজানো হ'ব লাগিব ট্ৰিপ জিৰ' কৰি দেখা যাব কিমান হয় বাকী চাই থাকক মোৰ লগত টাইগাৰ ব্লগ চাওক ব্লগিং কৰিব ভালদৰে নাজানো কিন্তু যিখিনি পাৰোঁ মই ট্ৰাই কৰোঁ মই নিজৰ বেষ্ট মানে দিব খোজোঁ আপোনালোকক কিন্তু আগতে যেতিয়া মই সৰুকৈ এটা দুটা ব্লগ বনাইছিলোঁ সেইখিনি সময়ত মই এভাৰেজ দিছিলোঁ মোৰ কিন্তু মই এতিয়া বেষ্ট দিবলৈ ট্ৰাই কৰিম নগাঁও মৰিগাঁও যিটো আপোনাৰ আসাম ষ্টেট হাইৱে হয় সেইটো পাইছোঁহি নতুনকৈ বনাই আছে আমাৰ আসাম ষ্টেট হাইৱেটো পদ উঠি যাম এতিয়া আমি এই উঠি গ'লোঁ ফিকা ৰোড পাইছোঁহি আমি পালোঁহি আৰু লগৰ কেইজন আহিলে না গম নাপাওঁ মই চাগে প্ৰথম আহিছোঁ কাৰণ সময়ৰ ক্ষেত্ৰত মই সদায় আগনোৱা কিছু ক্ষেত্ৰত হয় মই নিজে দেৰিকৈ পাওঁগৈ কিন্তু কিছু ঠাইত মই আকৌ বেছি অতি সোনকালে পাই যাওঁগৈ দেখা যাব কি হয় আহিল নে নাই তেওঁলোকৰ ঘৰ আহি পালোঁ সোমাই যাম কি হয় দেখা যাব সব ব্লগ হৈ আছে ব্লেক বেল্ট মই হিৰো কৈ দে হৈয়ে আছে ব্লগিং কিয় তই আহিছ ভাল লাগিব ব্লগিং হাই বাকী ৰেডি হৈ গ'লোঁ গোটেইকেইজন বাকী গোটেইকেইজন নাহিল মানে সি আছে মই আৰু মোৰ লগৰ এজন कुत्ते में पोकता है साला तो हो गल रेडी हम इतना जामगৈ तो आरम्भ हो गल जार्नी टू জোনবিল मेला दर्जा कोने खुलिब मालिक दर्जा खोला सब्जी पिछुৱাই আছো মই চিন্তা নকৰিবা তেল বহুত কম আছে মোৰ
মোৰ বাইকত বহুতখিনি তেল কম আছে সি কৈছে যে তাৰ বাইকতো বহুত তেল কম আছে দন্দুৱা ডিফুটোলৈ যাব তাত তেল ভৰাম তেল ভৰাই আকৌ গুচি যাম দুজনমান লগৰ আছে সিহঁতে মৰিগাঁও টাউনত আমাক জইন কৰিব তালৈ যাবৰ কাৰণে মানে সিহঁতে আগতে কৈ থৈ দিছিল সিহঁতে ইয়ালৈ নাহিল মোক মাতি আনিলে মিছা কথা কৈ তো আমি এতিয়া পুৰা জাৰ্ণি এটা হৈ যাব আজি আৰু মিয়া क्या करता है तू हाथ देखिছা ল'ৰা যদি নামিব পাৰিছোন সেইপিন্ধি কিয় গলি এই বাবা কি আদমি ৰে ইমানবোৰ মানুহে তেল ভৰালে বাজিব কেতিয়া মই ভাবি পোৱা নাই কিমান টাইম লাগিব আৰু মানুহ আহি আছে ইটো সাইডৰ পৰা আহিছে সিটো সাইডৰ পৰা আহিছে দুশ দিয়ক ভাইজান বহুত তেল ভৰালো এতিয়া যাওঁগৈ আৰু তেল ভৰা হৈ গ'ল আৰু এতিয়া এই বিগিন আকৌ তোৰ ধূলিব হৈ গ'ল তাৰ অপজিট চাইডে গৈ আছো ঠিক নাই কেনেধৰণে কি বা হৈছে কেমেৰা একো গম গতি পোৱা নাই আপোনালোকে ছেভ কৰি ৰাখিব হেলমেট পিন্ধিব দন্দুৱা পাৰ হ'ম মৰিগাঁও মেইন টাউন পাম এতিয়া আহি তো আহি মৰিগাঁও কলেজৰ ওচৰ পালোহি মৰিগাঁও কলেজ হৈছে আমাৰ মানে ঘৰৰ সকলো পূৰ্বপুৰুষ তাতে পঢ়ি আহিছে বহুত পুৰণা কলেজ হয় মৰিগাঁৱৰ ভিতৰত যিখন নাম জ্বলা এখন মহাবিদ্যালয় তাতে ময়ো হায়াৰ ছেকেণ্ডেৰী তাৰ পৰা কমপ্লিট কৰিছোঁ তেওঁ মোৰ মনত আছে যে মই হায়াৰ ছেকেণ্ডেৰী কেনেদৰে কমপ্লিট কৰিছোঁ কিছু বহুতো সুখ আৰু দুখৰ মাজত পাৰ কৰিছিলোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত বহুতখিনি মই নিজৰ ক'বলৈ হ'লে বেষ্ট দিব ট্ৰাই কৰিছিলোঁ কিন্তু হায়াৰ ছেকেণ্ডেৰী যেতিয়া ছেকেণ্ড ইয়েৰ পাইছিলোঁ লাহে লাহে মোৰ পঢ়াৰ প্ৰতি বহুতো আগ্ৰহ কমি গৈছিল আচলতে আগ্ৰহ নহয় মানে ঘূৰি ফুৰিবলৈ বেছি মন গৈছিল লগতে খেলা ধূলা বেছি টাইম আমি ফিল্ডখনত ফুটবল খেলিছিলোঁ সদায় কলেজ ছুটি হোৱাৰ পিছতে আমি ফুটবল খেলিছিলোঁ ইয়াতে আহি এদিন বিনা পাৰ্মিশ্যনত মানে কলেজ আৰম্ভ হৈ থকা টাইমতে ঠিক 11টামান বজাত কলেজ যেতিয়া ক্লাছ চলি আছিল সেইখিনিখন আমাৰ গোটেই ক্লাছৰ ল'ৰাসকল আহি ফুটবল খেলি আছিলোঁ আমাৰ প্ৰিন্সিপাল ছাৰে আমাৰ সকলো বেগ মানে য'ত থৈছিলোঁ তাৰ পৰা কাঢ়ি লৈ গুচি গৈছিল তো এতিয়া মনত আছে আমাৰ কলেজ পাৰ হৈ আহিলোঁ এতিয়া আহি মেইন টাউন পালোহি বাকী মোৰ লগত গৈ থাকক আপোনালোকক নতুন নতুন বস্তু দেখাই গৈ আছোঁ মই আচ্ছা আহি সকলো গোটেই লগৰবিলাকক পাই গৈছোঁ ইয়াৰ পৰা যাম আকৌ জাৰ্ণি কৰিম খবৰ কোৱা ভালেই ঠিকে আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা চেনেলটো ধেৰ তেল আছে তুমি চিন্তা নকৰিবা ধেৰ তেল আছে মই দি দিম তোমাক লাগিলে কেনেকৈ পাৰিব লৈ না আৰু সৰু বটল এটা চুহিব লাগিব তুমিতো চুহাত এনে এক্সপাৰ্ট আছা হয় নহয় কোৱা আমাৰ অৰ্পণ ভাই বহুত দিনৰ মই লগ পাইছোঁ কোৱা আচ্ছা অকণমান আগুৱাই দিওঁ দিয়া তো ইয়াৰ পৰা জাৰ্ণি বিগিন হৈছে জাৰ্ণি বিগিন হৈ গ'ল ইয়াৰ পৰাই গুৱাহাটীৰ পৰা কি হা গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বোলে লেভেল আছে সি কৰিছে ৰাইডাৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু এটিটিউড আৰু লেভেলটো আমাৰতো মৰিগাঁৱৰ ল'ৰা সোপাটো চিটা গোটেইবিলাক চিটা আপোনালোকক আগত গৈ দেখাই আছোঁ মোৰ ষ্ট'ৰেজ বেছি নাই তো আপোনালোকৰ যিমানখিনি পাৰোঁ মই চুটিকৈ দেখাই দিম বেয়া নাপাব কাৰণ মই এইটো ফাৰ্ষ্ট মটৰ ব্লগিং কৰিছোঁ ইণ্টাৰেষ্টিং বস্তু দেখাই দিওঁ ব্লেক এন এছ হোৱাইট এন এছ ৰেড এন এছ তিনিখন ফটো মাৰিম এতিয়া তেতিয়া পাই চাইছে হা দি আছোঁ হা এই ভাই চৰ্দি নহয় বোলে দে কিচিছ কৰি দিম দিয়া কি খবৰ আজি ৰাইড কৰিম আমাৰ হিৰকৰ আমাৰ বাসন্তী মলাখন থাণ্ডাৰবাৰ্ড 350 যিমানখিনি পিক আপ পাম বুলি ভাবিছোঁ এইটো চাগে নাপাম চাগে যিও ট্ৰাই কৰিছোঁ মানে থাণ্ডাৰবাৰ্ডে কিমানখিনি दिए एवरेज दिए ने बेस्ट दिए थंडारबर्ड में अच्छे खासे से ले जाना मेरे को
হীৰক ভাইয়ে NS পাই দবাই দিছে, ইমান আৱাজ নাই। মৰিকাত নতুন ৰয়েল এনফিল্ডৰ ডিলাৰ আহি গৈছে। আগত যিবিলাক গৈ আছে চাওক, এটা এটাকৈ গোটেই সোপা চিটা ডিউক 200, এভেঞ্জাৰ 180, পালচাৰ 220, ডিউক 250, RC 200। মোৰ NSখন নহয়, বগা NS চব লগে ভাগে মিলি যাওঁ জোনবিল মেলা চাব। তো আহি আকৌ আমি গলচাবা টেম্পল পাইছোঁহি। আপোনালোকে ক্ষমা কৰিব, মানে আমি অহা বহুতো দেৰি হোৱাৰ কাৰণে পোহৰটো কমি গ'ল, যিহেতু সূৰ্য অস্ত গ'ল। সেইকাৰণে চাগে মই আৰু বেছি মটৰ ব্লগিং কৰিব নোৱাৰিম। তো গৈ মই জোনবিল মেলা পোৱাৰ লগে লগে আপোনালোকক বাকী দৃশ্য দেখাই দিম। তো আপোনালোকে তাৰ পৰা চাই সন্তুষ্ট হ'ব। আমি এতিয়া বৰ্তমান গলচাবা মন্দিৰ পাইছোঁহি, যিটো ওখ টিলা, সেইটো হৈছে গলচাবা মন্দিৰ। আৰু মই চাগে আৰু মটৰ ব্লগিং নকৰোঁ। তো এতিয়ালৈ মটৰ ব্লগিং এইডোখৰতে সমাপ্ত কৰিছোঁ। বাকী মই মোবাইলত ব্লগিং কৰিম, যিহেতু মোৰ DSLR নাই। তো আহক জোনবিল মেলা চাওঁ।